गोल तो আমাক লাগবে ओ ये वाला चाहिए ये वाला অলমো নিখাই এটো এইটো আকৌ লাচুঙৰ পৰা নমস্কাৰ আপোনালোকক মই এতিয়া লাচুং এইটো ভিলেজবিলাকত ফুৰিব আহিছোঁ অলপমান মই অকলে ফুৰিব আহিছোঁ বাকীখিনি চব তলত থাকি গ'ল লাচুংখনত ক'ত কি আছে যিমান পাৰোঁ মই চাব ট্ৰাই কৰিম ইয়াতে নতুন কিছুমান হোটেল বনাই আছে লগতে ইয়াত যিমানকেইটা মানুহ আছে চব টুৰিষ্টৰ মানুহ বেছি আৰু এতিয়া লাচুং এখন ধুনীয়া এখন পৰিৱেশ 12,000 ফুট ওপৰত আছে ভূপৃষ্ঠৰ পৰা সাগৰ পৃষ্ঠৰ পৰা 12,000 ফুট ওপৰত আছে আৰু ইয়াত ইমানেই ঠাণ্ডা মানে যিমান ঠাণ্ডা হ'ব লাগে ইমানো ঠাণ্ডা নহয় কিন্তু অলপ ঠাণ্ডা আমি এইটো ঠাণ্ডাটো অলপ ছাৰ্ভাইভ কৰিব পাৰোঁ আৰু তথাপিও যিমান ঠাণ্ডা হ'ব লাগে ইমানো ঠাণ্ডা নহয় ইয়াতে বাকী মাহত মানে নৱেম্বৰ যদি ডিচেম্বৰ মানত আহে তেতিয়া এইটো ৰাস্তাবিলাকত বৰফ পৰি থাকে পুৰা বৰফ পৰি থাকে গতিকে আপোনালোকে দেখা নাই আৰু ইয়াতে দোকানবোৰ খুব কমেই পাব দোকান চাব হ'লে মানে ইয়াতে প্ৰায় ভুটীয়া মানুহ বেছি আছে এই লাচুং এলেকাত এতিয়া লাচুঙৰ গোটেই পাহাৰখিনি চাওক এই বহুত ওখ পাহাৰ হয় কিন্তু ইয়াতে গোটেই কুঁৱলী ঢাৱৰ মানে পৰি আছেগৈ ইয়াতে গোটেই মনিবই পৰা নাই ইমানেই কুঁৱলী হৈ আছে গোটেই সেইখন গাঁও হয় গাঁও কেইখনতনো কি আছে এবাৰ চাম আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে চাই থাকিব বহুত ধুনীয়া জেগা হয় ইয়াতে মই হোটেলৰ তাৰ ৰিচিপশ্যনক সুধিলোঁ এনেই যাব পাৰে নোৱাৰে ই ক'লে যাব পাৰিব একো টেনশ্যন নাই এইটো কাৰণে মই আহিছোঁ লাচুংখন চাব মই এই ওপৰৰ পৰা নামি আহিলোঁ এইখন আছিলে আমাৰ হোটেলখন কিন্তু তাৰপৰা মই এনেকৈ নামি আহিলোঁ ইয়ালৈকে তললৈকে নামি আহিলোঁ ইয়াতে মনেষ্ট্ৰী এটা আছে ধুনীয়া এটা জেগা ইয়াতে আহি ইয়াতে দাদা এজনক লগ পালোঁ দাদা আপুনি কি হয় কিবা নেকি ভুটীয়া আমি মই নহয় মইতো কলিতা আছে আপুনি কলিতা ক'ৰ হয় আপুনি দাৰ্জিলিঙৰ দাদা কলিতা হয় অসমীয়া কলিতা নে দাৰ্জিলিং কলিতা পিছত গম পাম কিন্তু তাতো ইয়াতো কিবা আছে নেকি কলিতা আছে নেকি কলিতা নাই মই একাই আছোঁ মই অকলে আছোঁ আপুনি জন্মৰ পৰা ইয়াতে নে দাৰ্জিলিং আপুনি কলিতা টাইটেলো লৈছেনে না দাৰ্জিলিঙতো কলিতা আছে দাৰ্জিলিঙতো কলিতা আছে আপুনি কলিতা মানুহ এইটো যে ৰাস্তাটো যে দেখাইছে ইয়াৰ পৰা গাঁও এৰিয়া পাব ন মই মানে প্ৰায় গাঁও জেগাবিলাক চাব মন আছে এইটো কাৰণে গাঁও এৰিয়াত যাম অলপ এই তলত গৈ আহোঁ তলত এখন আছে ঠিক আছে আপোনাৰ নামটো কি আমাৰ নাম বিকাশ কলিতা দাদা বিকাশ কলিতা হয় একদম পিয়ৰ নলবৰীয়া কিবাৰ নিচিনা লাগিছে বিকাশ কলিতা কিন্তু অসমত আছিলাম আজাৰাত আছিলে ন আজাৰা VIP আজাৰাত আছিলে এয়াৰপৰ্টৰ ওচৰত এইটো কাৰণে কলিতা পলাশবাৰী ঠিকে আছে দাদা পলাশবাৰীত আছিলে বোলে ঠিক আছে চাই লওঁ এইটো কি হয় নাৰে হ'ল এইখন এখন ব্ৰিজ হয় ব্ৰিজখন বহুতে ফটো মাৰি আছে ফটো তুলি আছে বহুত ঠাণ্ডা হয় জেগাডোখৰ একদমে হাৱা হেভিকৈ বলি আছে ধুনীয়া এখন জেগা হয় বহুত ঠাণ্ডা ইমানেই ঠাণ্ডা মই আগৰ পৰা অলপ গৈ আহোঁ কেনেকুৱা লাগে কি লাগে তলত পানী বৈ আছে ঠাণ্ডা পৰিছে এইটো কাৰণে ইয়াতে ৰাম চব খাব লাগিব ব্ৰিজাৰো আছে ব্ৰিজাৰ নাখাওঁ এইটো ঠাণ্ডাত কিন্তু ৰাম লৈ ল'ম ৰাম লৈহে খাম এইটো হ'ল ইয়াৰ দোকান কেইখনমান আছে একদম ইয়াতে ভিতৰত জুই পুহিবলৈ জেগাও আছে ধুনীয়াকৈ ইয়াৰ হাপৰ দাম হ'ল 150 অ'কে এইটো 250 ন 150 এটা 300 আমি ফুল এটা ল'লোঁ তাৰপিছত কোনটো ये वाला चाहिए ये वाला অলমো নিখাই এটো এইটো
গুড মৰ্ণিং ফ্ৰম লাচুং। এতিয়া শুই উঠিছোঁহে, কিন্তু শুই উঠি ইমান ধুনীয়া পৰিৱেশ এটা দেখা পাইছোঁ। আপোনালোকক কালিতো সন্ধিয়া হ'ল, এইটো কাৰণে দেখাব নোৱাৰিলোঁ। এতিয়া চাওক ইয়াৰে লাচুঙৰ পৰিৱেশ, সৰু এখন গাঁও, বহুত ধুনীয়া এখন গাঁও। চাওক এইখন হ'ল এইটো, আৰু মৰ্ণিং ভিউটো চাওক, এইটো হ'ল পাহাৰকেইটা, ইমান ধুনীয়া জেগা। আৰু চূড়াত বৰফ পৰি আছে, -2 ডিগ্ৰীত বৰফ পৰিছে ইয়াতে, বহুত ঠাণ্ডা, বহুত দূৰত আছে। ঐ ৰক, জিৰ' যাব লাগে নহয়, ওলা ওলা। না চব বিচনা অৱস্থা চা কেনে অৱস্থা হৈ আছে। তাৰপিছত এই ওপৰত বৰফ পৰি গৈছে আৰু আৰু কোনে কোনে আছে লেট্ৰিনত? বঢ়িয়া বঢ়িয়া, জল্দি ওলাও, আমি ওলাই আছো আৰু আজি ৰাতিপুৱা ব্ৰেকফাষ্ট এইটো পুৰি আৰু লগতে এই কিবা কিবি আৰু চাহ, আৰু ইয়াক সন্দিকিক ৰুমত লক কৰি আহিছিলোঁ আৰু এই ভাস্কৰতে খাই আছে ধুনীয়া একদম পুৰা বুদ্ধিষ্ট ষ্টাইলত চব দিছে হা, ভাল লাগিছে। ইয়াৰ পৰা নিজে নিজে খাব লাগে, চাৰ্ভ কৰি খাই লওক। গুড মৰ্ণিং দাদা আহিলে বাৰু খাই লওঁ। 60-70 किलोमीटर समथिंग होगा। मजा भी उठছে। গোটেই ওপৰত বৰফ পৰি আছে, এইকেইটা গোটেই বৰফ। আমাৰ মাজত এটা চেলেঞ্জ এটা চলি আছে এতিয়া, এই -2 ডিগ্ৰী চেলচিয়াছত যোনে যদি গা ধুব পাৰিব, এইটো কিমান দিব? কিतना দেগা? 3000 চেলেঞ্জ। ভাস্কৰ, ঐ কোনে আছে আমাৰ টিমত? মই নোৱাৰো কৰিবগে। কোনোবা চেষ্টা কৰিব নেকি? কোনো চেষ্টা নকৰে। তাকে এতিয়া বৰফ এই একদম এই বাহিৰবিলাকত চাওক বহুত বৰফ।